স্বাগতম জনাইছোঁ মোৰ BHB চেনেলৰ অন্য এক ভিডিঅ'লৈ য'ত আজি মই আছামিজ লেংগুৱেজত বনাম কাৰণ মই বৰ্তমান আছোঁ অসমীয়া দোকানৰ ভিতৰত য'ত হায়দৰাবাদত দোকান দি আছেহি আৰু আজি মই যাম গাহৰি মাংস আনিবলৈ কাৰণ অসমততো গাহৰি মাংস ফেমাছ ন সো গাহৰি মাংস আনিব যাম ক'ৰ পৰা আনিব যাওঁ ক'ত পাওঁ কেনেকৈ বনাই খাওঁ তো চাই থাকক মোৰ সম্পূৰ্ণ ভিডিঅ'টো যিহেতুকে মই ভিডিঅ'বিলাক হিন্দী লেংগুৱেজত বনাওঁ সো আজি নবনাওঁ আজি অসমীয়া ভাষাত বনাম আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে নতুন মোৰ ভিডিঅ'টো চাই আছে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব তো আজিলৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো দোকানৰ পৰা ঘৰত গ'লোঁ ঘৰৰ পৰা ৰিচিভ কৰিলোঁ আৰু এতিয়া গৈ আছোঁ মাংস আনিবৰ কাৰণে তো আপোনালোকে চাই থাকক তো ভিডিঅ'টো দুটা ক্ষেত্ৰত বনোৱা হৈছে প্ৰথমটো হৈছে কি আপোনালোকে গাহৰি মাংস ক'ত পায় বাহিৰত গম পাব আৰু অসমৰ লোকসকলে দেখা পাব যে বাহিৰৰ ৰাস্তা পদূলিবোৰ কেনেকুৱা ট্ৰেফিক জামবোৰ কেনেকুৱা সো চাই থাকক মোৰ লগত বনি থাকক আপোনালোকে তো ফাইনেলি আহি মই মাংসৰ দোকান পাই গ'লোঁ দেখিবলৈ পাইছে পাছফালে এখন মাংসৰ দোকান তো ব'লক লওঁ যাওঁ খাওঁ পটাপট চ' হ'ল এনেকুৱা যে দোকানখনত ফোনপে' গুগল পে' পে'টিএমৰ অপশ্যন একো নাই আৰু মই হাতত কেছ নানিলোঁ ইটছ মাই বেড লাক চ' ওচৰত চাওঁ যদি ATM পৰা পইচা উলিয়াই আনো যদি নাপাওঁ মোৰ বেড লাক তো আহি পাইছোঁহি আৰু পাৰ হ'বলৈ জেগা নাই ৰাস্তাটো এনেকৈ দিয়ে পাৰ হ'ব লাগিব ওপৰে দিয়ে আৰু ইয়া পাই গ'লোঁ আমি HDFC ATM সোমালোঁ পইচা বা আছেনে নাই ৰ'ব চেক কৰি লওঁ সেই ওলাই ইমান টাইম লাগেনে ৰ'ব ওলাই গ'ল দুখতো কিনো আজি কপাল ভাল তো এতিয়াৰ পৰা পইচা ওলাই গ'ল তো এতিয়া যাওঁ আনোগৈ ব'লক তো ইয়াত এইটোৱে প্ৰব্লেম ৰাস্তা পাৰ হ'ব নে পাৰ হওঁতে আধা ঘণ্টা লাগিয়ে যায় ৰাস্তাটো পাৰ হ'লোঁ যদি লকডাউনৰ সময়তে এনেকুৱা অৱস্থা আছে ভাবক লকডাউন নহ'লে কিমান ভিৰ হ'ব কমচে কম চাগে ৰাস্তাটো ইপাৰ সিপাৰ হওঁতে এঘণ্টা লাগিয়ে যাব তো সৰু ল'ৰা ছোৱালী থকা মানুহটো আহিবই নোৱাৰিব তো পইচা উলিয়ালোঁ এতিয়া যাওঁ মাংস লওঁ कहाँ से लाती है इधर तो नहीं मिलता गाँव से फार्म है गाँव में तो मांस লৈ ললোঁ এতিয়া লেটছ গো ডাইৰেক্ট কেৰাহীত দেই অকণমান নিমখ ঢালি দিব নিমখ মাংসটো ভালকৈ সিজিব হেৰি নহয় মাংসটো দুটা কাম হ'ব মানে মাংসটো ভালকৈ সিজিব আৰু আপোনাৰ বীজাণুটো মৰি যাব চ' বৰ্তমান আমাৰ ধুই কৰি দিয়া কাম খতম এতিয়া বাৰ কাম বাই বনাব আমি খাম তাই মুখখন উলিয়াবলৈ অকণমান লাজ কৰে চ' নলিয়ালোঁ ভিডিঅ'টো এনেকৈ বনাবলগীয়া হ'ল চাই থাকোঁতে মাংস হ'বই এতিয়া চাই থাকক খাম ৰুটি বনাই আছে ৰেডিমেড ৰুটি কিনিহে আনিছে চাব ক'ত গ'ল ৰুটি পেকেটটো ক'ত গ'ল বনাই থোৱা ৰুটি বনাবলৈ আনা লগতে গাখীৰ ৰাতি শোৱাৰ আগত খাবলৈ কাৰণে মাংস বনালে হৈ গ'ল বৰ্তমান টেষ্ট কৰোঁ দেখিলে কেনেকুৱা পালে ক'ব
আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় তো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটোত আপোনালোকে যদি নতুন তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অসমৰ হয় তো অলপমান ছাপোৰ্ট কৰিব। তো আজিলৈ বাছ ইমানেই আছিলে। তো গুড নাইট এণ্ড টাটা। এক ছেকেণ্ড, মাংস খাইতো নেদেখুৱালোৱেই। চফ্ট আছে বাট অসমৰ নিচিনা টেষ্ট নহয়, বাট চলি যায় আৰু বাহিৰত। তো বাই বাই।